নমস্কাৰ স্বাগতম জনাইছো সকলোকে মোৰ লগতে ৰংঘৰ অসম ৱেব চেনেলৰ তৰফৰ পৰা হয় আজিৰ এইটো ভিডিঅ'ত বন্ধুসকলৰ লগত মই শ্বেয়াৰ কৰিম এন্ড্ৰইডৰ 5টা এপ্লিকেশনৰ বিষয়ে আমি হয়তো এন্ড্ৰইডত বহুত ধৰণৰ এপ্লিকেশন ব্যৱহাৰ কৰো তাৰে মাজত কিছুমান খুবেই দৰকাৰী এপ্লিকেশন থাকে সকলো হয়তো গম নাপায় মই এই এপছবোৰ ব্যৱহাৰ কৰি ভাল পাইছো হে মোৰ ভাল পোৱা অভিজ্ঞতাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এই ভিডিঅ'টো কোনো স্পন্সৰশ্বিপ ভিডিঅ' নহয় ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু শেষলৈকে যিয়ে ভিডিঅ'টো চাব তাৰ কাৰণে মই স্পেশাল এটা এপছৰ ৰিভিউ দিম আৰু এতিয়ালৈকে যিয়ে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্ৰথমতে সাবস্ক্ৰাইব কৰি লওক লগতে বেল আইকনটো দবাই ৰাখক আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভাল ভাল কমেন্ট কৰিব আৰু ফ্ৰেণ্ডসকলৰ লগত শ্বেয়াৰ কৰিব প্ৰথমতে 5 নম্বৰ এপ্লিকেশন আল্ট্ৰালক এনেকুৱা এটা এপ্লিকেশন আপোনালোকে চাওক কিমান ভাল লগা এপ্লিকেশন আৰু কিমান সিকিউৰিটি লেভেল ষ্ট্ৰং হয় আপুনি চাব পাৰিব হয় প্লে ষ্টৰত যেতিয়া আল্ট্ৰালক সাৰ্চ কৰিব প্ৰথমতে চাই লব আইকনটো কেনে ধৰণৰ আছে এই আইকনটো চাই লওক সেই হিচাপতে মই উঠাইছো আল্ট্ৰালক বুলি উঠালে তাত কেইবাটাও এপছ ওলাই আহিব তাৰ মাজৰৰ পৰা এইটো থাম্বনেইল যেটো আছে আইকন যেটো আছে এইটো ইনষ্টল দি লব ইনষ্টল দিয়াৰ পিছত ওয়ান বাই ওয়ান আপোনালোকক দেখুৱাই দিম এইটো সময়ৰ পৰিৱৰ্তনত অটোমেটিক্যালি পাসওয়াৰ্ড চেঞ্জ হৈ যায় এতিয়া আপুনি কনফিউজ নহব যে চেঞ্জ হলে আপুনি কেনেকৈ গম পাব আপুনি যেটো থিওৰিৰে চেঞ্জ কৰিবলৈ বা চেঞ্জ হ'বলৈ দিব সেইটো থিওৰিতহে চেঞ্জ হ'ব আপুনিতো সেইটো গমে পাব কাৰোবাৰ আগত আপুনি নিজে মোবাইলটো লক দেখুৱাই খুলি দিব কিন্তু সেকেন্ড টাইম হি খুলিব নোৱাৰিব তো প্ৰথমতে অন কৰোতে এটা পিন জেনাৰেট কৰিব লাগে পিন জেনাৰেট কৰি লৈছো মই তাৰ পিছত ধৰক এনে ধৰণে গুটেকেটা এপছ আপুনি লক কৰিব বিচাৰিলে লক কৰিব পাৰিব তাৰ পিছত ফটোজ ভিডিঅ' সব লক কৰিব বিচাৰিলে ইয়াত লক কৰিব পাৰিব আৰু লকিং প্যাটাৰ্নবোৰ কেনেকুৱা আছে ইয়াত সেটিংছত আহিলো চাওক ইয়া লক টাইপ প্ৰথমতে পিন আছে প্যাটাৰ্ন আছে তাৰ পিছত আছে আৱাৰ্স এণ্ড মিনিটস পিন এতিয়া ঘন্টা আৰু মিনিট মিলাই প্লাই পিন হ'ব এনে ধৰণে যদি আপুনি পিনটো সেটআপ কৰে আপুনি গম পাব যে ৰাখিছে কিন্তু কাৰোবাৰ আগত যদি আপুনি লকটো তেওক লকত দেখুৱাই ওপেন কৰি দিছে কিন্তু হি সেকেন্ড টাইম এটো ওপেন কৰিব নোৱাৰিব কেনেকুৱা লাগিল ভাল লাগিল না এপছটো এনে ধৰণে যদি আপুনি ইউজ কৰিব পাৰে তেনেহলে সেকেন্ড টাইম কোনেও খুলিব নোৱাৰিব লকিং কোডটো কাৰণ সময়ৰ পৰিৱৰ্তনত লক চেঞ্জ হৈছে হিটো গম নাপায় আপুনি কোনটো থিওৰিত এটো লক কৰিছে তো এনে ধৰণে ইয়াত সেটিংছত বিভিন্ন ধৰণৰ চেঞ্জেস কৰিব পাৰিব মই আপোনাক দেখুৱাই দিছো মই কেনে ধৰণে লক কৰিছো ধৰক মোৰটো লক কৰা হৈছে মিনিট আৰু ব্যাটাৰি পাৰ্চেন্টেজ চাওক মই 47 মিনিট 87 ব্যাটাৰি পাৰ্চেন্টেজ ইয়া বৰ্তমান মোৰ পিন কোড হয় ইয়াতে ধৰক এপছ বোৰ আপুনি লক কৰিব পাৰে লগতে মই দেখুৱাই দিছো যদি কিছুমান এপছ আপুনি লক কৰিবলৈ গৈ এইবোৰ কিছু লিমিটেড আছে পাৰচেজ ভাৰ্জন হয় সকলোখিনি আপুনি ফ্ৰীত নাপায় ৰিমুভ এডছ ৰিমুভ কৰিবলৈ হলেও আপোনাৰ পাৰচেজ কৰিব লাগিব ইয়াত কিন্তু সেটিংছত চাওক ইয়াত বহুত বস্তু সেটিং চেঞ্জ কৰা যায় ব্যাকগ্ৰাউণ্ড কালাৰটো লকিং ব্যাকগ্ৰাউণ্ড কালাৰটো চেঞ্জ কৰিব পাৰে ফিংগাৰপ্ৰিন্ট হোক ভাইব্ৰেশন হোক টাইম বেসড লক ওয়াইফাই বেসড লক এইবোৰ বহুত ধৰণৰ ইয়াত সিস্টেমত নতুন নতুন ফিচাৰ্স দিয়া আছে আপুনি মুঠৰ ওপৰত সিকিউৰিটি লেভেলটো এই কাৰণে ভাল যে আপুনি যেটো লক কৰি দিছে কোনোবাই আপোনাৰ লক চালেও সেকেন্ড টাইম হি খুলিব নোৱাৰিব চাওক ইয়া টাইমটো চেঞ্জ হৈ গৈছে এতিয়া 47 ৰ ঠাইত 48 হৈ গৈছে আৰু 87 ৰ ঠাইত 86 হৈ গৈছে তো মোৰ হেতু লক কোড হৈ গৈছে তো মই তো লক আগতে কৰিছিলো এতিয়া হেই লগেৰে মই খুলিলো যদি সফটওয়্যাৰটো চাই ভাল লাগিছে নিশ্চয় ইনষ্টল কৰিব আৰু যদি পাৰচেজ কৰিবৰ ইচ্ছা থাকে আপুনি কৰি ল'ব এতিয়া 4 নম্বৰ এপ্লিকেশন 4 নম্বৰ এপ্লিকেশনটো হল মিনি ফৰ ইনষ্টাগ্ৰাম লগটো এনেকুৱা আছে মিনি ফৰ ইনষ্টাগ্ৰাম প্লে ষ্টৰতে अवेलेबल হয় এটো কবলৈ গলে ইনষ্টাগ্ৰামৰ মডিফাই ভাৰ্জন বুলি আপুনি ক'ব পাৰে ভুল নহব এপছটো ব্যৱহাৰ কৰি বহুতে ভাল পাব আপুনি মই প্ৰথমতে এটোকে ডাউনলোড কৰি আপোনাক দেখুৱাই দিছো আৰু মিনি ফৰ ইনষ্টাগ্ৰাম বুলি ক'লে তাত আইকনটো চাই লব এটো হয় মই ওপেন কৰিছো প্ৰথমতে ইয়াত আপুনি সেটআপটো চাই লব ভালকৈ ফ্ৰী এণ্ড আনলিমিটেড ইয়াত চাওক বহুত ধৰণৰ ফিচাৰ্স আছে ইনষ্টাগ্ৰাম যেটো আমি সাধাৰণতে ব্যৱহাৰ কৰো সেই ইনষ্টাগ্ৰামটো যদি ইয়াত লগইন কৰি আপুনি ইউজ কৰে তেনেহলে বহুত ভাল ফিচাৰ্স দেখিবলৈ পাব আৰু ব্যৱহাৰ কৰিও বহুত ভাল পাব আৰু কিছুমান ক্ষেত্ৰত আপোনাৰ বহুত লাভ হ'ব এটো মিনি ফৰ ইনষ্টাগ্ৰামৰ যোগেদি আপোনাক দেখুৱাই আছো চাওক ইয়াত ষ্টাৰ্টিংত
এমুলেট মুড কৰিলে বেকগ্ৰাউণ্ডটো ব্লাক হৈ গ'ল আৰু এইটো অফ কৰি দিলোঁ আকৌ পিংক কালাৰ হৈ গ'ল বহুত ধুনীয়া লাগে দেখাত লুকছটো এতিয়া লগ ইন উইথ ইনষ্টাগ্ৰাম মই কৰি আছোঁ ইয়াত লগ ইন কৰিলোঁ লগ ইন কৰাৰ পিছত মই টেপ কৰি দিলোঁ ৰিফ্ৰেছ হোৱাৰ পিছত চাওক পেজটো কেনেধৰণৰ আহে দেখাত বহুত ধুনীয়া লাগে ইয়াত ধৰক প্ৰথমতে লুকছটো এনেকুৱা আহিছে সাধাৰণতে ইনষ্টাগ্ৰাম খুলিলে এইবোৰ অটোমেটিকলি প্লে হৈ থাকে সেই ক্ষেত্ৰত ইয়াত এইটো প্লে নহ'ব আপুনি প্লে কৰিলেহে প্লে হ'ব অন্যথা এইটো এনেই নিজে নিজে প্লে হৈ নাথাকে এনিমেশ্যন হওক বা ভিডিঅ' হওক অটোমেটিকলি প্লে হোৱা নাথাকে ইয়াত সকলোবোৰ বস্তু আপুনি নিজে প্লে কৰিলেহে প্লে হ'ব আকৌ ওপৰত এটা ন'টিফিকেশ্যন পাই থাকিব আপুনি মেছেজ ন'টিফিকেশ্যনবোৰ ইয়াত দেখুৱাই দি থাকে কিমান মেছেজ আহিছে মেছেঞ্জাৰত সেই মেছেজ ন'টিফিকেশ্যনটো আপুনি ইয়াত ইজিলি দেখিব পাৰিব আৰু সেই হিচাপত আপুনি ৰিপ্লাই কৰিব বিচাৰিলে ৰিপ্লাই কৰিব পাৰিব ইয়াত আৰু বহুত ধৰণৰ ইয়াত সুবিধা আছে সেই সুবিধাখিনিও মই আপোনাক দেখুৱাই দিছোঁ চাওক দেখাটো লুকছটো বহুত ভাল লাগে ইয়াত তাৰপিছত মই আপোনাক দেখুৱাই আছোঁ ইয়াত ষ্টেটাছ বাৰত যিমান মানুহে ষ্টেটাছ কৰিছে ষ্টৰি শ্বেয়াৰ কৰি থয় সেই ষ্টৰিত গ'লেও আপুনি চাব পাৰিব যে ষ্টৰিৰ পৰা যিবোৰ আপুনি ভিডিঅ' ওলাই আহিব সেই ভিডিঅ' বা এনিমেশ্যনখিনি ঠিক এইদৰে অটোমেটিকেলি প্লে নহয় এয়া হ'ল ষ্টেটাছ দিয়া আছে ষ্টৰি শ্বেয়াৰ কৰিছে তো এইটো অটোমেটিকেলি আপোনাৰ প্লে হোৱা নাই মই প্লে কৰাৰ পিছতহে প্লে হৈছে অন্যথা এইটো প্লে নহয় আৰু চাওক ভিউবোৰ 3D ভিউ হয় ইয়াত আৰু ইয়াত এক্টিভিটিজ যোনে যিমান শ্বেয়াৰ কৰিছে সব অটোমেটিকেলি কোনো এটাই প্লে নহয় আপুনি প্লে কৰাৰ বাহিৰে এইটো অটোমেটিক প্লে নহয় ষ্টেটাছবোৰ যেতিয়া প্লে কৰা হয় চাওক ইয়াত তলত প্লাছ বুটাম এটা থাকে তাত টাচ কৰিলে এনেধৰণৰ এটা ইণ্টাৰফেচ ওলাই আহিব ইয়াৰ পৰা আপুনি এইটোক ৰিপোষ্ট কৰিব পাৰে শ্বেয়াৰ কৰিব পাৰে নাইবা আপোনাৰ ডিভাইচত এইটোক আপুনি ছেভ কৰি ৰাখিব পাৰে ইয়াৰ পৰা গোটেইখিনি সুবিধা আপুনি অন টেপত পাই যাব তলত যিটো প্লাছ দিয়া আছিলে তাত টাচ কৰাৰ লগে লগে আপুনি এইটোক ৰিপোষ্ট কৰে না মোবাইলত ছেভ কৰি ৰাখিব নে লাইক কৰিব সকলোখিনি বস্তু আপুনি ইয়াত শ্বৰ্টকাট কৰি চাব পাৰিব তো আশা কৰোঁ ইয়াত আপোনালোকে এপছটোৰ ফিচাৰ্ছখিনি চাই বহুত ভাল পাইছে যদি আপুনি ব্যৱহাৰ কৰিব বিচাৰে তেনেহ'লে নিজৰ মোবাইলত আপুনি মিনি ফৰ ইনষ্টাগ্ৰাম ইনষ্টল দি ব্যৱহাৰ কৰিব পাৰে এতিয়া আলোচনা কৰিম 3 নম্বৰ এপ্লিকেশ্যন ৱালমাইটি ভলিউম কিজ সাধাৰণতে এণ্ড্ৰইড স্ক্ৰীন টাচ ফোনত সদায় চাব আপুনি তিনিটা কিহে থাকে ভলিউম প্লাছ মাইনাছ আৰু পাৱাৰ বুটামটো বেলেগ বুটাম নাথাকে কিন্তু আমি ভলিউম প্লাছ মাইনাছ আৰু পাৱাৰ বুটামৰ যোগেদি এক্সট্ৰা কিছুমান শ্বৰ্টকাট ফিচাৰ্ছ আমি তাত এড কৰিব পাৰিম ৱালমাইটি ভলিউম কিজৰ যোগেদি এইটোত বহুত নিডি এপ্লিকেশ্যন হয় ইয়াৰ যোগেদি বহুত কিছু আপুনি শ্বৰ্টকাট কৰিব পাৰে এইটো ভিডিঅ'ত তাৰে বিষয়ে আপোনাক দেখুৱাই আছোঁ অলমাইটি ভলিউম কিজ যেতিয়া প্লে ষ্ট'ৰত দেখা যাব তাৰ পৰা ডাউনলোড কৰাৰ পিছত এইটো এপছৰ ব্যৱহাৰ কেনেকৈ কৰে মই সেইটো দেখুৱাই আছোঁ আপোনালোকক মোৰ ইউজ কৰি বহুত ভাল লাগিছে ইয়াত শ্বৰ্টকাট বহুত ফেচিলিটি ইউজ কৰিব পাৰে মই এইটো ইনষ্টল কৰি চাইছোঁ চাওক মই ভলিউম আপত দুবাৰ টিপি দিছোঁ ব্লুটুথ অন হৈ গৈছে আকৌ মই ভলিউম আপত দুবাৰ টিপি দিম ভলিউম অফ হৈ যাব মই এইটো এপছত এই ধৰণেই চাওক মই ব্লুটুথ অন হৈ আছে মই এইটো এপছত এনেকৈ ছেট কৰিছোঁ আকৌ ভলিউম আপত দুবাৰ টিপি দিলোঁ দিয়াৰ লগে লগে চাব ওপৰত লিখা আহিব ব্লুটুথ অফ এতিয়া চাব ব্লুটুথ অফ হৈ গৈছে এনেধৰণে দুবাৰ টিপিলে কি ফিচাৰ্ছ আহে তিনিবাৰ টিপিলে কি ফিচাৰ্ছ আহে এতিয়া ভলিউম ডাউনত দুবাৰ টিপি দিছোঁ DND অন হৈ গৈছে ডণ্ট ডিষ্টাৰ্ব যিটো আছে সেইটো অন হৈ গৈছে এতিয়া আকৌ দুবাৰ ভলিউম ডাউন টিপি দিলোঁ দিয়াৰ লগে লগে DND অফ হৈ গৈছে তো এনেধৰণে এইটো এপছত বহুত ফেচিলিটি আপুনি এড কৰিব পাৰে মাত্ৰ এই তিনিটা ছুইচৰ যোগেদি আৰু এইটো এপছত আপুনি যদি বেছি ফিচাৰ্ছ এড কৰিব বিচাৰে এপছটো ফ্ৰী নহয় পাৰ্চেছ হয় মাত্ৰ দুটা ফিচাৰ্ছহে আপুনি শ্বৰ্টকাট ফ্ৰীত এড কৰিব পাৰে এনেকুৱা চাওক ছেটিঙত কেনেধৰণে ইয়াৰ ডিটেইলছটো আছে ভলিউম লং আপ বেছি সময় টিপি থাকিলে কি হয় বেছি সময় ডাউনত টিপি থাকিলে কি হ'ব এনেধৰণে এইটো এপছত কেনেকৈ কোনটো ফিচাৰ্ছ এড কৰিব এইটো এপছত দি আছে সেইটো চাই আপুনি নিজে এড কৰিব পাৰিব তো আশা কৰোঁ এপছটো ভালে লাগিছে আৰু নেক্সট এপছলৈ আগবাঢ়িছোঁ
এতিয়া আমি কথা পাতিম 2 নম্বৰ এপ্লিকেশ্যনৰ বিষয়ে, কল লগ এডিটৰ। এইটো এটা খুবেই ইম্পৰ্টেণ্ট এপ্লিকেশ্যন, যাৰ জৰিয়তে কাৰোবাৰ জীৱন বাচিব পাৰে, কাৰোবাৰ সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ পৰা ৰক্ষা পাব পাৰে। এটা অনুৰোধ, এইটো এপ্লিকেশ্যনৰ অপব্যৱহাৰ নকৰি ভাল কামত ব্যৱহাৰ কৰিব। কল লগ এডিটৰ এইটো এনেধৰণৰ এটা এপ্লিকেশ্যন, কোনোবাই এইটো এপ্লিকেশ্যনৰ জৰিয়তে নিজৰ কল লিষ্টৰ নম্বৰটো সলনি কৰি দিব পাৰে। তো এইটো ভিডিঅ'ত মই দেখুৱাই আছোঁ কেনেধৰণে এপ্লিকেশ্যনত আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰে। এয়া চাওক, মই মোবাইল স্ক্ৰীণত দেখুৱাই দিছোঁ। প্লে ষ্ট'ৰত যেতিয়া চাৰ্চ কৰিব এপছটো এনেধৰণৰ আইকন দেখা দিব। ইয়াত বহুতো কল লগ এডিটৰ এপ্লিকেশ্যন পাব প্লে ষ্ট'ৰত। তাৰ মাজত এইটো এপ্লিকেশ্যনৰ এইটো লগ' থাকিব, আপুনি এইটো চাই মেলি ল'ব। ইয়াত ডিছক্ৰিপশ্যনটো চালে আপুনি পঢ়ি ল'ব পাৰে। ইয়াত বহুত ডিটেইলছ দিয়া আছে। এইটোৰ যোগেদি আপুনি কেনেধৰণে কল হিষ্ট্ৰীটো এডিট কৰিব পাৰে, সকলোখিনি বস্তু ইয়াত ভালদৰে লিখি দিয়া আছে, আপুনি পঢ়িব পাৰে। তাৰ উপৰিও মই এইটো ভিডিঅ'ত ইনষ্টল কৰি পেলাই আপোনাক কেনেধৰণে এইটো ছফ্টৱেৰ ব্যৱহাৰ কৰিব লাগে মই গোটেই টিউটৰিয়েল আপোনাক দেখুৱাই দিছোঁ। এইটো বহুতেই ইম্পৰ্টেণ্ট এপছ হয়, মই নিজেই ব্যৱহাৰ কৰি বহুত ভাল লাগিছে এইটো এপছ। চাওক, মই ইনষ্টল কৰি দেখুৱাই আছোঁ আপোনাক। এয়া মই এপ্লিকেশ্যনটো অন কৰি লৈছোঁ। এড এডিট বেকআপ এণ্ড ৰেষ্ট'ৰ কল লগ মেনেজাৰ, এইটো মই ইয়াত অ'পেন কৰি আছোঁ। ইয়াত অ'পেন কৰি পেলাই এইটো কেনেধৰণে ব্যৱহাৰ কৰিব পাৰিব আপুনি সেই বিষয়ে মই দেখুৱাই দিছোঁ। ইয়াত ফোন কল এলাউ কৰি দিব লাগে, মই এলাউ কৰি দিছোঁ। দিয়াৰ পিছত এতিয়া মই ইয়াৰ ছেটিংছত যাম, কল লগ মেনেজাৰত যাম। সোমাই পেলাই ইয়াত চাওক, মোৰ গোটেই কল হিষ্ট্ৰীটো ইয়াত থ্ৰু কৰি দিছে। ইয়াত যিকোনো নম্বৰ মই এডিট কৰি বেলেগ নামত বা বেলেগ নম্বৰত মই ছেভ কৰি থ'ম, আৰু সেইটো মোৰ কল হিষ্ট্ৰীত গৈ সেইটো নাম চেঞ্জ হৈ মই ইয়াত যিটো ছেভ কৰি দিম সেইটোত যাব। ছাপ'জ মই এই বিত টাচ কৰি, এইটো তাৰ নম্বৰ হয়, নম্বৰত মই কি কৰিম, এইটো মোৰ আউটগয়িং কল আছিলে, মই এইটো আউটগয়িঙৰ পৰা ইনকামিঙত দেখুৱাই দিম। আৰু ইয়াত কল ডিউৰেশ্যন সকলোখিনি বস্তু মোৰ নিজৰ ইচ্ছা অনুযায়ী মই ইয়াত বহুৱাই দিব পাৰিম। বহুত সময়ত এনেকুৱা হয়, কোনোবাই কাৰোবাক যদি ফোন কৰিছে, ৱেইটিং চাইছে, যাৰ লগত সন্দেহ থাকে তাকো ফোন কৰিছে, সিও ৱেইটিং আছে। এইটো ফোন কটাৰ পিছত যেতিয়া কয় যে তুমি ইমান সময় কাৰ লগত কথা পাতি আছিলা, তেতিয়া হয় সি কৈ দিব বেলেগৰ কথা, কিন্তু সি বিশ্বাসটো নকৰিব। সেইটো ক্ষেত্ৰত কিন্তু এইটো আৰামত ইউজ কৰিব পাৰিব। ধৰক কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই সেইটো দেখুৱাই আছোঁ আপোনালোকক, স্ক্ৰীণত চাব পাৰে। ইয়াত টাইম সকলো বস্তু আউটগয়িঙৰ পৰা ইনকামিং কৰি দিলোঁ। এ বি কনভাৰ্ট হৈ চাওক, তাত 118 উঠি গৈছিলে। এতিয়া নিউ কল, কোনোবাই যদি কল কৰা নাই, বেকডেটত যদি দেখুৱাব লাগে তেনেহ'লেও ইয়াত নিউ কল ৰেকৰ্ড এড কৰিব পাৰিব। ছাপ'জ 118ৰ পৰা মোৰ বেকডেটত ফোন অহা বুলি মই দেখুৱাম। চাওক, ইয়াত মই ইনকামিং দেখুৱাইছোঁ। ডেটটো চাওক, ডেটটো চিলেক্ট কৰি ল'ব, বেকডেটত দিব বিচাৰিলে বেকডেটত দিব পাৰিব। আৰু টাইমটো চাওক, কেইটা বজাত ফোন কৰিছিলে সেইটোও আপুনি ইয়াত এড কৰিব পাৰিব। মই ইয়াত ইনকামিং বুলি দেখুৱাইছোঁ। ডেটটো 11/4/2020, 9:06 আছে, 9:06 এতিয়া ৰানিং 9:06 আছে। এতিয়াতো টাইমিং মেকআপ নহ'ব, তেনেহ'লে অলপ বেক কৰি দিব লাগিব। ছেইম ডেট আছিলে এইটো, সেইকাৰণে মই এইটো আগত টাইমটো চেঞ্জ কৰিব লাগিব। প্ৰথমতে মই টাইমটো চেঞ্জ কৰি লৈছোঁ, ৰ'ব। এতিয়া এইটো মই মিনিট কৰিলোঁ 45, আৰু 9ৰ ঠাইত এইটো 8 কৰি দিম মই। 8:45, 8:45ত 4 মিনিট 10 ছেকেণ্ড কথা পতা বুলি মই দেখুৱাইছোঁ। আজি এই টাইমিঙত মই 4 মিনিট 10 ছেকেণ্ড কথা পাতিছিলোঁ। যিহেতু মোৰ মোবাইলত এতিয়া 9:07 হৈ আছে, 8:45ত মই কথা পাতা বুলি দেখুৱালোঁ। চাওক, এ বিৰ আগত এবাৰ 118ত ইনকামিং হৈছে, আকৌ 118ৰ পৰা ইনকামিং হৈছে, যিটো মোৰ কল হিষ্ট্ৰীত আগত নাছিলে। এক্সট্ৰাকৈ মই তাত এড কৰি দিলোঁ যে 118ত মই ফোন কৰিছিলোঁ বা ফোন আহিছিলে, সেইটো মোৰ নাছিলে, তথাপিও মই ইয়াত এড কৰিব পাৰিছোঁ। এনেধৰণে ইয়াত বহুত কল লগ মেনেজাৰ আপুনি ছেট কৰি ল'ব পাৰিব। বহুত বিপদৰ সময়ত এইটোৰ যোগেদি আপুনি নিজকে বচাব পাৰোঁ। আশা কৰোঁ ইয়াৰ অপব্যৱহাৰ নকৰি ভাল কামত ব্যৱহাৰ কৰিব। তো এপছটো ভাল লাগিলে ইনষ্টল কৰি ল'ব।
এতিয়া অন্তিমটো এপ্লিকেশ্যন 1 নম্বৰ এপ্লিকেশ্যন পাৰ্মিশ্যন মেনেজাৰ। এইটো এপছৰ জৰিয়তে আমি সদায় মোবাইল ব্যৱহাৰ কৰি থাকোঁতে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ এড আহি থাকিলে সেই এডবোৰৰ পৰা আমি ছফ্টৱেৰ ইনষ্টল কৰি লওঁ, নাইবা বিভিন্ন কামত বিভিন্ন সময়ত সৰু সুৰা এপ্লিকেশ্যন আমি ইনষ্টল কৰি লওঁ, কিন্তু আমাৰ হয়তো পাহৰি যাওঁ কোনটো এপ্লিকেশ্যনত আমি কোনটো পাৰ্মিশ্যন দি ৰাখিছোঁ। ইয়াৰ কাৰণে বহুত আমাৰ প্ৰাইভেচি নাথাকে। সেইকাৰণে মই দেখুৱাই দিছোঁ পাৰ্মিশ্যন মেনেজাৰ কোনটো এপ্লিকেশ্যন হয়। প্লে' ষ্টৰৰ পৰা আপুনি এইটো এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব। লোৱাৰ পিছত এই গোটেই পাৰ্মিশ্যনৰ ছেটিংটো আপোনাৰ মোবাইলত আপুনি নিজে কেনেধৰণে সদায় চেক কৰি থাকিব পাৰে, আৰু অদৰকাৰী এপ্লিকেশ্যন যেতিয়া কাম নাথাকে সেইটো পাৰ্মিশ্যন অফ কৰি ৰাখিব পাৰিব এইটো এপ্লিকেশ্যনৰ যোগেদি। তো প্ৰথমতে মই আপোনাক এপ্লিকেশ্যনটো অন কৰি দেখুৱাই দিছোঁ। চাওক, ইয়াত ইনষ্টলড এপ্লিকেশ্যন আৰু ছিষ্টেম এপ্লিকেশ্যন দুটাক বেলেগকৈ দেখুওৱা হৈছে। তো ছিষ্টেম এপ্লিকেশ্যনখিনি যি আছে এইটোতো মোবাইলৰ ছিষ্টেমৰ পৰা আহিছে, কিন্তু ইনষ্টলড এপ্লিকেশ্যন যিবোৰ আছে আমি যধে মধে যিমান এপ্লিকেশ্যন ইনষ্টল কৰি ৰাখিছোঁ বা দৰকাৰত বা অদৰকাৰত যিমান ইনষ্টল আছে চব এপ্লিকেশ্যন এমাজন শ্বপিঙত চাওক, ইয়াত মই কোনো পাৰ্মিশ্যন দি ৰখা নাই, কাৰণ এতিয়া মই ইয়াত কোনো ব্যৱহাৰ নকৰোঁ সেইকাৰণে। আৰু ইয়াত কল ৰেকৰ্ডাৰত চাওক, মোৰ এইটো নন ষ্টপ ইউজ হৈ থাকে, সেইকাৰণে ইয়াৰ ফুল পাৰ্মিশ্যন দি আছে। এনেধৰণে এটা এটাকৈ আপুনি এপছ চাৰ্চ কৰি তাৰ পৰা আপোনাৰ কোনটো পাৰ্মিশ্যন অন কৰা আছে আপুনি বিচাৰিলে সেই গোটেইখিনি পাৰ্মিশ্যন ইয়াত আপুনি কেনচেল কৰি ৰাখিব পাৰে। ইয়াত পাৰ্মিশ্যন মেনেজাৰত চব গোটেইখিনি বস্তু এটা এটাকৈ চেক কৰিব পাৰিব। চ' এইটো এপছ খুবেই ইম্পৰ্টেণ্ট। যদি আপুনি বিচাৰে তেনেহ'লে প্লে' ষ্টৰৰ পৰা চাৰ্চ কৰি মোবাইলত ইনষ্টল কৰি লওক। এইখিনিতে মই 5খন এপ্লিকেশ্যনৰ ৰিভিউ দেখুৱালোঁ। এইটো মোৰ ব্যক্তিগত অভিজ্ঞতাৰ ওপৰত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু প্ৰথমতে যিটো প্ৰতিশ্ৰুতি দিছিলোঁ, যিসকল মোৰ ভিডিঅ'ৰ শেষলৈ চাব সিহঁতৰ কাৰণে মই স্পেচিয়েল এটা এপছৰ ৰিভিউ দিম। এতিয়া সেইটো এপছ ৰিভিউ কৰিম। এপছটো হৈছে মিৰ'ৰ লেব। এইটো এপছ ইমানেই ধুনীয়া আৰু ইমান মজা এপছ হয়। এইটো এপছৰ যোগেদি যিসকল ল'ৰা ছোৱালীয়ে নিজৰ ফটো এডিট কৰি ভাল পায়, এফেক্টছ দি ভাল পায়, সিহঁতে এইটো এপছৰ যোগেদি মজা এফেক্ট দিব পাৰিব নিজৰ ফটোত। যদি ভিডিঅ'টো শেষলৈকে চাইছে তাৰ কাৰণে মই এইটো গিফ্ট এপছ দি আছোঁ, মিৰ'ৰ লেব। এইটো প্লে' ষ্টৰতে পাব, ইয়াৰ পৰা ডাউনলোড কৰি লওক। লোৱাৰ পিছত চাওক, ইয়াত ডিটেইলছটো পঢ়ি চাব। বহুত ধুনীয়া এপছ। মই এইটো এপছ অকল গিফ্ট এপছ ৰাখিছোঁ সেইকাৰণে, কাৰণ মই এপছটো ব্যৱহাৰ কৰি আছোঁ। খুব ধুনীয়া এফেক্ট দিয়ে ইয়াত। মই এইটো এপছত কেনেধৰণে এফেক্টছবোৰ ব্যৱহাৰ কৰিব পাৰি মই এটা এটাকৈ আপোনাক দেখুৱাই দিম ভিডিঅ'ৰ যোগেদি। এয়া মিৰ'ৰ লেব মই অ'পেন কৰি লৈছোঁ। ইয়াত কেনেধৰণে এডিট কৰিব পাৰোঁ দেখুৱাই আছোঁ। চাওক, মই প্ৰথমত গেলাৰীত সোমাই আছোঁ, আৰু গেলাৰীত সোমাই মই এটা ফটো চইচ কৰি ইয়াৰ পৰা ল'ম, আপোনালোকক দেখুৱাম ইয়াত কিমান ধুনীয়া ধুনীয়া এফেক্টছ আছে। ইয়াত চাওকচোন, মই প্ৰথমটো এফেক্টছ দি আছোঁ। ক'ত সোমাই গ'ল? পানীত নুমি গ'ল দেখোন বাইকৰ আগটো। চাওক, বহুত ধুনীয়া ধুনীয়া এফেক্ট আহিছে ইয়াত, আৰু এফেক্টবোৰ ইউজ কৰি বহুত ভাল পাব এপছটো। মই নিজে ভাল পাইছোঁ। যিসকল একচুৱেলি ফটো এডিট কৰি ভাল পায় সিহঁতৰ কাৰণে এইটো বহুত ভাল এপছ হৈছে। ইয়াত 3D এফেক্টছবোৰ বহুত ভালকৈ আহে। ইয়াত চাওক, মই এফেক্ট দিছোঁ, এনেকুৱা যেন লাগিছে পাহাৰৰ যেন নিচিনা পাইছে, কিন্তু এইটো একচুৱেলি কোনো পাহাৰ বা হাবি জংঘল নহয়, ফটোহে। মই অলপ আগত চুজ কৰা ফটোহে, কিন্তু ইয়াত এফেক্টছৰ কাৰণে এনেকুৱা হৈছে। ইয়াত বহুত ভাল ভাল এফেক্টছ আছে। মই তলত দেখুৱাই আছোঁ এফেক্টবোৰ। আৰু যিসকলে এই স্পেচিয়েল এপছটোৰ ৰিভিউ চাই ভাল লাগিছে সিহঁতে নিশ্চয় কমেণ্ট বক্সত জনাব। আৰু যিসকলে মোৰ এইটো ভিডিঅ' শেষলৈকে চাইছে সিহঁতক ৰংঘৰ ৱেব চেনেলৰ তৰফৰ পৰা আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে নিশ্চয় ফ্ৰেণ্ডছসকলৰ লগত শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই ৰাখিব, যাতে আগলৈ যিমান ভিডিঅ' আপলোড কৰিম প্ৰথমতে ন'টিফিকেশ্যনটো আপোনাৰ তাত গুচি যায়। আৰু এইটো ভিডিঅ' বহুত কষ্ট কৰি বনোৱা হৈছে। যদি লাইক আৰু শ্বেয়াৰ কৰে নিশ্চয় ভাল পাম। আৰু ভিডিঅ'ত যদি কিবা ভুল ত্ৰুটি থাকে নিশ্চয় কমেণ্ট বক্সত জনাই দিব। আৰু নেক্সট টাইম অহা দিনত সেই বস্তুখিনি শুধৰণি কৰি আপলোড কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। ইপিনে চাওক, বিভিন্ন ধৰণৰ এফেক্টছ ইয়াত দেখা পোৱা গৈ আছে। বহুত এফেক্টছ ইয়াত আছে। নিশ্চয়
সম্পূৰ্ণ এফেক্ট ফ্ৰী নহয়, যিখিনি প্ৰ' এফেক্ট আছে তাত লিখাই আছে, বাকী মেক্সিমাম এফেক্টছ ভাল এফেক্টছ ইয়াত ফ্ৰীত পাব। মই নিজে ইয়াত ব্যৱহাৰ কৰি আছোঁ, যিহেতু ইয়াৰ এফেক্টছবোৰ মই এটাকে চাইছোঁ। তো অলপ সময় গ'লেও আপোনালোকে চাওক, এফেক্টছবোৰ বহুত ধুনীয়া হয়। ইয়াত চাওক 3D এফেক্টছত কেনেকুৱা দেখা গৈ আছে। তো আপোনাৰ ফটো আপুনি ইয়াত ফ্ৰেমিঙৰ দৰে 3D এফেক্টছ লগাই পেলাই ভালকৈ উপভোগ এণ্টাৰটেইনমেণ্ট কৰিব পাৰিব আৰু নিজৰ বন্ধুসকলৰ লগত ফটোবোৰ শ্বেয়াৰ কৰিব পাৰিব। ইয়াত এফেক্টছবোৰ খুবেই, ভিডিঅ'টো অলপ দীঘল হ'ল যদিও বহুত কথা ক'বলগীয়া আছিলে। তো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এইখিনিতে সকলোকে ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ।